হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাসায়ন বিজ্ঞানৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন? ভেংকটৰাম ৰামকৃষ্ণন। 2019 চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল। তেওঁ বৰ্তমান আমেৰিকাৰ নাগৰিক। সংকৰ ধাতু কাক বোলায়? দুই বা তাতোধিক ধাতুৰ মিশ্ৰণকে সংকৰ ধাতু বুলি কোৱা হয়। ষ্টেইনলেছ ষ্টীল কি? এক প্ৰকাৰৰ সংকৰ ধাতু। ই ক্ৰমিয়াম আৰু লোহাৰৰ সংমিশ্ৰণত দ্বাৰা প্ৰস্তুত হয়। মানুহ কম্পিউটাৰ কাক কোৱা হয়? ভাৰতৰ শকুন্তলা দেৱীক। তেওঁ 13টা সংখ্যা একেলগে মনতে পূৰণ কৰি উত্তৰ দিবলৈ সময় লয় মাত্ৰ 28 ছেকেণ্ড। ভাৰতে কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰং ব্যৱহাৰ কৰিছিল? 3300 খ্ৰীষ্টাপূৰ্বৰ পৰা 2700 খ্ৰীষ্টাপূৰ্ব পৰ্যন্ত মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ পৰা ভাৰতৰ ৰঙৰ প্ৰচলন আৰম্ভ হয়। গাড়ীৰ চকাত যি ভাল্ব ব্যৱহাৰ কৰা হয় তাৰ নাম কি? ছেভাৰ ভাল্ভ। মাৰ্কিউৰি অক্সাইড তপতালে কি গেছ উৎপন্ন হয়? অক্সিজেন। অধিকাংশ মাছ পানীৰ পৰা মাটিলৈ তুলি আনিলে মৰি থাকে কিয়? মাছে স্থলভাগৰ অক্সিজেনক পৃথক কৰি গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই মৃত্যুৰ মুখত পৰে। আটাইতকৈ পাতল গেছবিধ কি? হাইড্ৰজেন। মূল ৰং কেইটা আৰু কি কি? মূল ৰং তিনিটা: ৰঙা, আকাশী আৰু সেউজীয়া। কোনবিধ পতংগ মানুহৰ বাবে বেছি ক্ষতিকাৰক? সাধাৰণতে 6 ভৰিযুক্ত মাখি। সিহঁতে 30 ধৰণৰ বীজাণু বহন কৰে। প্ৰথম মহাকাশচাৰী কোন? লাইকা। ৰুছ দেশীয় এটা কুকুৰ 1960 মহাকাশলৈ পঠিওৱা হৈছিল। কোনে প্ৰথমে প্ৰমাণ কৰিছিল যে বায়ুৰ ওজন আছে? অটভ চেৰিক। আজিলৈ ইমানেই। ধন্যবাদ।